এই দোস্ত আজি অকণমান আগ্ৰা ফুৰিব আহিলোঁ। আজি ব্লগ শ্লগ দিয়া নাছিলোঁ আৰু বহুত দিন মানে। আজি তাজমহলত আহিলোঁ অলপমান, সেইকাৰণে ব্লগটো বনাই আছোঁ অকণমান। দিয়ক চাই থাকক বাৰু, দেখাওঁ আপোনালোকক ভিতৰৰ ফালে কি কি চাই আছে। বৰ্তমান মেইন গেট মানে এইফালৰ পৰা তাজমহলৰ এণ্ট্ৰি হ'ব আৰু চাৰিওফালে পৰিৱেশটো আপোনালোকক দেখাই আছোঁ। এনেকুৱা এটা দেখি আৰু আজি হ'ল শনিবাৰ, আজি সেইকাৰণে মানুহ অলপ বেছি হৈছে তাজমহলত। এই ভিৰ একদম, 2 ঘণ্টামান লাইন পাতি আহিলোঁ ইয়াতে। আজি তাজমহল আহিছোঁ যদিও মনটো সিমান এটা ভাল লগা নাই, কাৰণ টিকলি মোৰ লগত নাই ন, অকলে আহিছোঁ আৰু। দিয়ক বাৰু, ভিতৰত এণ্ট্ৰি কৰিবলৈ এনেকুৱা ধৰণৰ এখন গেট, এইখন মেইন গেট। ই আহিছে মোৰ লগত, সুব্ৰজিত। এইটো অলপ দেখিছোঁ তাজমহল গাইছ। নাই ৰ'দ, বিৰাট ৰ'দ, একদম ৰ'দত একো দেখা নোপোৱা হৈছে। গাইজ কেতিয়াবা তাজমহল আহিলে টিকটটো অনলাইনত আগতে কৰি আহিব দিয়ক। ইয়াতে নেটৱৰ্ক চেটৱৰ্ক নাপায়, ৱাইফাইও নাপায়, গতিকে 50 টকা টিকট আগতে কৰি আহিব, নহ'লে আমাৰ দৰে অৱস্থা হৈ যাব। 1 ঘণ্টা ৰখি আছোঁ আমি, টিকট কৰিব পৰা নাই ইয়াতে। দোস্ত আমি মানে ভিতৰত যাব খুজিছিলোঁ, কিন্তু ভিতৰত গ'লে বোলে আকৌ 200 টকা এক্সট্ৰা লাগে। তথাপিও গ'লোঁ হয়, কিন্তু ভিতৰত আকৌ মোবাইল চবাইল দিব নিদিয়ে নহয়। চাই লওঁ বাৰু কি হয়, ভিতৰত যাম নেকি বাৰু? ভিতৰত যাবা নেকি? ভিতৰৰ পৰা হ'ব। আজি বহুত শ বছৰ আগৰ পৰা যমুনা নদীটো এনেকৈ তাজমহলৰ কাষেৰে বৈ গৈ আহিছে, যাৰ কাৰণে হয়তো আজি তাজমহলটো এনেকৈ থিয় হৈ আছে আৰু প্ৰদূষণমুক্ত হৈ আছে। দোস্ত এইবিলাক চাওক না, কি ডিজাইন দিছে তাৰমানে। ইমান যে বছৰ শ বছৰ ধৰি যে চলি আছে, এইবিলাক কি ডিজাইন দিছে তাৰমানে। এইটো চাওক, একদম ওচৰৰ পৰা দেখাই আছোঁ মই আপোনালোকক, এনেকুৱাকৈ বনোৱা হৈছে তাজমহলটো। আৰু মই শুনিছোঁ এইবিলাক বোলে আফগানিস্তানৰ পৰা হাতী আৰু ঘোঁৰা দি কঢ়িয়াই আনিছিল তাজমহলটো বনাবৰ কাৰণে। ইমান দূৰৰ পৰা, তাজমহলৰ পৰা, যেতিয়া নেকি গাড়ী নাছিল, একো নাছিল, সেইটো সময়তে হাতী ঘোঁৰা দি এনেকৈ আনিছিল। এইবিলাক ভাঙি গৈছে এতিয়া অলপ চাওক না গাইছ। তাজমহলৰ ওপৰৰ পৰা এটা এনেকুৱা ধৰণৰ দৃশ্য দেখা পাব আপোনালোকৰ ওপৰত আহিলে। এইটো আগৰ পৰা যে আমি ফটোবিলাকত যে পানীবিলাক দেখি থাকোঁ, এইটোৱে, এইখিনি আমি দেখি থাকোঁ। সেই আগত থকা এইখন হ'ল মেইন গেট, এইখন। আৰু এই সূৰ্য অস্ত যাব আৰু 1 ঘণ্টামান আছে। এইফালেদি ভিতৰত যাব পাৰি, মমতাজৰ কবৰ এইফালেদি গ'লে পাই ভিতৰত কেমেৰা ফটোগ্ৰাফী কৰিব নিদিয়ে আৰু, সেইকাৰণে ভিতৰত আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। এইখন ভিতৰত যোৱা গেট। আপোনালোকে যদি তাজমহললৈকে আহে তেনেহ'লে এনেই ভিতৰত সোমাবলৈ এণ্ট্ৰি টিকট 50 টকা, আৰু যদি তাজমহলৰ ভিতৰলৈকে একদম গোটেইটো চাব লগা হয় তেনেহ'লে 200 টকা দি আৰু এক্সট্ৰাকৈ টিকট কৰিব লাগিব আপোনালোকে।
মানে একজন মানুহৰ টোটেল 250 টকাকৈ পৰে। দোস্ত ফাইনেলি তাজমহলৰ পৰা ওলাই আহিলোঁ ৰ'ব। ওলাই আহি কিনে ইয়াতে ককাজনৰ অটত আহিলোঁ। অটত বহি কিনে ককাজনে আগ্ৰাত 50 বছৰ অটো চলালে আজিলৈকে। ককা 50 বছৰ আগ্ৰাৰ সকলোতকৈ বুঢ়া অটো চলাই। ফাইনেলি আমি আগ্ৰা আহি পালোহি জাষ্ট ৰিচ। এতিয়া আৰু বছ মুখ হাত ধুওঁ, তাৰপৰা চাওঁ আমাৰ ডিনাৰ কি হয়। চিকেন মটন কিবা এটা অৰ্ডাৰ কৰিব লাগিব, দুজন আছে নহয় জানো? তাকে বাকী আজিলৈকে ইমানেই।